নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি 1 কাতি বৃহস্পতিবাৰ 19 অক্টোবৰ শকাব্দ 1945 ভাস্কৰাব্দ 1430 শংকৰাব্দ 576 খ্ৰীষ্টাব্দ 2023 আজি সূৰ্যোদয় হৈছিলে 5:24:18 সূৰ্য অস্ত 4:42:34 আজি শুক্লপক্ষ পঞ্চমী তিথি ৰাতি 12:32:06 তাৰ পাছত ষষ্ঠী তিথি হ'ব। আজি নৱৰাত্ৰি শ্ৰী শ্ৰী মা স্কন্দমাতা পূজা। আজি আপোনালোকে কি কি খোৱা বেয়া জনাবলৈ বিচাৰিছো। বেল আৰু তিতা আজিৰ দিনটোত নাখাব। আজি যদি কোনো জাতিকাৰ আদ্য ঋতু হয় তেনেহলে তেওঁৰ প্ৰতিহীনা যোগ হ'ব। এই প্ৰতিহীনা যোগত 90 দিন ব্ৰত থাকিব লাগিব। যদি কোনো জাতক বা জাতিকাৰ আজি জন্ম হয় তেনেহলে তেওঁ বৃশ্চিক ৰাশি হ'ব। ৰাতি 9:03:37 যোৱাত ধনু ৰাশি হ'ব। যদি কোনো লোকৰ আজিৰ দিনটোত মৃত্যু হয় তেনেহলে তেওঁ কোনো ধৰণৰ মৰণ দুখ নাই। যাত্ৰা কৰিলে তুলসীৰ গছত পানী ঢালিব, নতুবা হালধীয়া ফুলৰ গছত পানী ঢালি যাত্ৰা আৰম্ভ কৰিব। আজিৰ দিনটোত যোগিনী আছে দক্ষিণত, ৰাতি 12:32:06 যোৱাত পশ্চিমত। সকলোকে ভগৱানে কুশলে ৰাখক। ধন্যবাদ।